আমাৰ টেনশ্যনে না চাকৰি বাবে টেনশ্যনে নলওঁ আমি কাৰণ মোৰ লগৰটোৰ খুৰা যেতিয়া হেমন্ত বিশ্ব হয় চাকৰিৰ বাবে টেনশ্যনে লোৱা নাই আহিব বুলি কোৱা। নমস্কাৰ সকলোকে আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু এতিয়া মই ৰাতিপুৱাই ওলাইছোঁ চাইকেল চলাবলৈ আৰু আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। নতুন বছৰৰ প্ৰথমটো ৰাতিপুৱা আৰু মই এতিয়া ওলাইছোঁ চাইকেলখন লৈ আৰু এইফালে বেলিটো ওলাই আহিছে ৰাতিপুৱা নতুন বছৰৰ প্ৰথমটো বেলি আৰু এতিয়া গৈ আছোঁ চাইকেল চলাবৰ কাৰণে। আৰু এইফালে আমাৰ পথাৰ খালী হৈ গৈছে। ৰাতিপুৱা চাইকেল চলোৱা মজাই বেলেগ কাৰণ ৰাস্তাত কোনো ধৰণৰ গাড়ী মটৰ একো নাথাকে আৰু খালী ৰাস্তাত চাইকেল চলোৱা মজাটোৱে বেলেগ। আমি কেইদিনমানৰ পিছত এটা ডাঙৰ চাইকেল ৰাইড কৰিম বুলি ভাবিছোঁ আৰু ক'ত যাম কি কৰিম সেইটো আপোনালোকক অন্য এটা ভিডিঅ'ত জনাম। এতিয়া গা পা ধুই ভাত পানী খাই এতিয়া ওলাই আহিছোঁ আৰু গাঁৱত এতিয়া কিছুমানে মাছ ধৰি আছে পুখুৰীত। এতিয়া আমিও আহি গ'লোঁ এইফালে গাহৰি ল'বৰ কাৰণে। এইফালে গাহৰি কাটি আছে দাদা এজনে আৰু এইফালে গাঁৱত আহি পালোঁ আৰু গাঁৱত আহি পাই দেখা পালোঁ দাদা এজনে আজি নতুন বছৰ প্ৰথমটো দিনৰ পৰা এইফালে দোকান দিবৰ কাৰণে যোজা চলাইছে। আমিও এতিয়া এইফালে কলপাত কাটি লৈছোঁ আৰু এইফালে কলপাত কাটি এতিয়া আমি খানা খাবৰ কাৰণে যাম কাৰণ আজি আমি ডিচ একো ব্যৱহাৰ নকৰোঁ। আজি কলপাততে ভাত খাম বুলি ভাবিছোঁ। আমি এইফালে কামত লাগি গৈছে। আজি হেপী নিউ ইয়েৰ আমাৰ আৰ্টি এইফালে চৰু বনাই আছে চৰু বুলি চৌকা আৰু এইফালে শৰ্মা মুখখন নেদেখায় আৰু এইফালে আমাৰ বৰা গাহৰি পুৰিবৰ কাৰণে হাতী বনাব কাৰণে বাঁহ বিচাৰি গৈছে আৰু এইফালে মই এইফালে আমাৰ চাউল লৈ আছোঁ। এইফালে আছে আমাৰ বিলাহী, এইফালে আছে আমাৰ পেপচি, এইফালে আমাৰ গাহৰি মানে 4জন মানুহ গাহৰি সেইকাৰণে ইমান কম কিন্তু এইফালে আমাৰ শৰ্মাই খাব ব্ৰইলাৰ 50 টকা ব্ৰইলাৰ। আমি সৰু সুৰা পাৰ্টি এটা কৰিম আজি। এতিয়া যোনটোৱে জুই জ্বলাব বিচালে গাহৰি পুৰিবৰ কাৰণে হাতী বনাই আছে। এয়া শৰ্মা কলপাত ধুই আছে। উৎপল শৰ্মা গাহৰি খোৱা শৰ্মা তাৰ কাৰণে 20 টকা ব্ৰইলাৰ লৈ আহিছোঁ। 20 টকা ব্ৰইলাৰ এয়া জুই জ্বলি গৈছে। আমাৰ খানা আৰম্ভ হ'ব এতিয়া খানা বনোৱা জুই জ্বলি গৈছে। আমাৰ 1 জানুৱাৰী নতুন বছৰৰ সৰু খানা এটা চনৰ খাইছোঁ প্ৰথমটো আমাৰ খানা। তুমি কিয় চিন্তা কৰিছা? গাহৰি খাব পাবাই। আমাৰ শৰ্মাই গাহৰি খাইছে কিন্তু গাহৰি খাই পোৱা নাই কিন্তু আজি পুৰা গাহৰি খাব। শৰ্মা কিবা ক'ব নেকি? গাহৰিটো কেনেকুৱা লাগে কোৱাচোন? তিল গাহৰিটো কোৱা। এয়া আমাৰ এজন শৰ্মাৰ হেমন্ত খুৰা হয়। আমাৰ টেনশ্যনে না চাকৰিৰ বাবে টেনশ্যনে নলওঁ আমি কাৰণ মোৰ লগৰটোৰ খুৰা যেতিয়া হেমন্ত বিশ্ব হয় চাকৰিৰ বাবে টেনশ্যনে লোৱা নাই। এতিয়া আমি দেখাম যোনটোৱে জুই জ্বলাই আছে এইটো জুই জ্বলি গ'ল। এয়া আমাৰ লগত আছে হেমন্ত বিশ্ব ভতিজা। তেওঁ বৰ্তমান পলাই আছে মানে তেওঁৰ খুৰাৰ কথা আমাক জনাব বিচৰা নাই। তথাপিও আপোনালোকক আমি দেখাম হেমন্ত বিশ্ব ভতিজা। এতিয়া আমাৰ প্ৰিয়মে এইফালে ভাতটো বনাব। এইফালে ভাতৰ কাৰণে এইফালে চাউল ধুই আছে। আজি মানে চাউলটো ধোৱা নহয়, আজি ডাইৰেক্ট বনোৱা হ'ব। প্ৰিয়মে এতিয়া এইফালে ভাতৰ চৰুটো বহাই দিছে জুইত। খৰি সোমাই দি এতিয়া বিশাল প্ৰিয়ম মই 3জনে একেলগে আমি এতিয়া নহৰু বাকলি চেলাই আছোঁ। নহৰু আদা আলু সেইবিলাকৰ আমি বাকলি চেলাই আছোঁ কিন্তু আমাৰ লগত উৎপল নাই কাৰণ সি কেমেৰাৰ আগত ওলাব লাজ কৰে। আলু বাকলি চেলাই আছে বৰাই গাহৰি কৰি আছে। এইটো তেল নাই। আমাৰ এতিয়া এইফালে গাহৰি পৰি থকা হৈছে। এইফালে আমাৰ ৰবিনে এইফালে গাহৰি পুৰি আছে। এইফালে প্ৰিয়ম মেছেজ কৰাত ব্যস্ত আৰু এইফালে বৰা কথা পতাত ব্যস্ত আৰু এইফালে মই গাহৰি পুৰি আছোঁ। এতিয়া আমি পানী ল'বৰ কাৰণে আহিছোঁ শৰ্মাৰ লগত। পানী ল'বৰ কাৰণে আহিছোঁ এইফালে পানী লৈ ল'লোঁ। এই পৰিলেই হয়। আৰু এইফালে ব্ৰইলাৰ ৰেডি কৰি থকা হৈছে আৰু এইফালে আমাৰ চৰু গৰম হৈছে। এইফালে তেল দিব লগা হৈ গ'ল। প্ৰিয়মে তেলটো দি দিলে ভাল। আৰু এইফালে আমাৰ গাহৰি, এইফালে শৰ্মাই আমাৰ গাহৰি নাখায় সেইকাৰণে ব্ৰইলাৰ। এইফালে আমাৰ ৰান্ধনি বৰা দোকান ধৰি আছে প্ৰিয়ম। পুৰা খৰি যোগান ধৰি আছে আমাৰ
প্ৰিয়ম কাশ্যপ ফেচবুক পেজটো ফ'ল' কৰি দিব প্ৰিয়মৰ আৰু ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব আৰু এইফালে বৰাৰ বিশাল বৰাৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব ইনষ্টাগ্ৰামত আমাৰ ৰান্ধনি আজি দে ঐ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই প্ৰিয়মে এতিয়া পিঁয়াজ আলু আৰু বিলাহী কাটি আছে আজি ল'ৰাটো বহুত বেছি কাম কৰিছে সেইকাৰণে আজি আমি ভাবিছোঁ তাক 2 পিচ মাংস অলপ বেছিকৈ দিম আৰু এতিয়া আমাৰ খানা হৈ গ'ল আঞ্জা চাঞ্জা বনোৱা হৈ গ'ল আৰু এতিয়া আমি খাবৰ কাৰণে বহিছোঁ আৰু এইফালে প্ৰিয়মে চবকে ভাত আঞ্জা বাঢ়ি দিছে আৰু এইফালে আমি বহি লৈছোঁ খাবৰ কাৰণে আৰু চাব পাৰে এয়া হৈছে আমাৰ গাহৰি শৰ্মাই গাহৰি নাখায় সেইকাৰণে তাৰ কাৰণে ব্ৰইলাৰ আৰু এইফালে আমাৰ বেঙেনা পিটিকা ময়ো এতিয়া গৰমে গৰমে ভাতটো মুখত সোমাই দিলোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানতে বাই বাই